মোৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল, মোৰো খবৰ ভাল। আজি দেউতা মাংস আনিছে, আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমি ঘৰত মাংস কেনেদৰে বনাওঁ। সকলোতে বনাওঁ, কিন্তু মই ভাবিলোঁ আজি এনে ভিডিঅ' এটা বনাওঁ, কিন্তু আজি মই নবনাওঁ, আমাৰ বৌয়ে বনাব। ভিডিঅ'টো শেষলৈকে কিন্তু চাই থাকিব। এয়া দেউতা মাংস আনিছে, মা ধুবলৈ ওলাইছে। মা আলু পিঁয়াজ কাটি আছে, আলু পিঁয়াজ কটা হ'ল। মছলা এটি ৰেডি কৰি দিছে বৌক। এতিয়া বৌয়ে ৰন্ধা কৰিব। আলু পিঁয়াজ ভালদৰে সানি ল'ব গোটেইখিনি, আলু পিঁয়াজ মাংস গোটেইখিনি মছলা আৰু ভালদৰে সানি ল'ব। সানি কিনে 5 মিনিটমান থৈ দিব আৰু সানি কিনে। এই হালধি গুড়া, নিমখ, কেঁচা তেল, কেঁচা মিঠাতেল, আদা ৰহুন বটা, জ্বালা, কেঁচা জ্বালা গোটেইখিনি একেলগে বটি দিছে। গোটেইখিনি সানি ল'ব। এই জ্বালাৰ গুড়াৰ পেকেট। আমি কিন্তু মছলাটো অলপ বেছি কৰি খাওঁ। মছলা খাওঁ বেছি ভাল নহয়, গম পাওঁ, কিন্তু আমি মছলাটো বহুত খাওঁ। এই চিকেন মছলা, এই মিট মছলা গোটেইখিনি ভালদৰে সানি ল'ব। গম নাপাওঁ মছলা নহ'লে ভাত আঞ্জা খাবলৈ ইচ্ছা নাযায়। মছলা কেইটামান ভাল লাগে। মাছ মাংসত অলপ মছলা হ'লে ভাল লাগে। আৰু কেৰাহীত তেল দিলে, কেৰাহী গৰম হৈছে, তেজপাত, পাঁচফোৰণ, এই শুকান জলকীয়া, এতিয়া পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি অলপমান ভালদৰে ভাজি ল'ব। পিঁয়াজখিনি এতিয়া ভাজা হ'ল, এতিয়া মাংসখিনি দিব। মাংসখিনি বহাই দিলে মাংসখিনি এতিয়া ভালদৰে লাৰি দিব। ভালদৰে লাৰি কিনে ঢাকনখন মাৰি দিব। ভালদৰে ঢাকনখন মাৰিলে মাংসৰ পৰা তেলটো এৰি দিব। দেখিছেনে মাংস ধুনীয়া তেলটো এৰি দিছে। মাংসখিনি ভাজা হ'ব আৰু মাংস ভাজা হ'লে মাংস ভাজা খাব ওলাইছোঁ। মাংস ভাজাখিনি কিন্তু বহুত টেষ্ট হৈছে। এতিয়া এই মছলা ধোৱা পানীখিনি দি দিব। মানুহ বেছি নাই, অলপমান পানীটো অলপ বেছি কৰি দিব। আঞ্জাখন হ'ব হৈছে, গৰম মছলাখিনি দি দিলে আঞ্জাখন এতিয়া আমাৰ ৰেডি। পানী হৈছে, সাজ ৰেডি হ'ল। আঞ্জাখন হোৱাৰ পিছত ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে জনাব। ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।